কিদৰে আপুনি এই অশুভ কেতু শুভ কৰি তুলিব পাৰে তাৰে কিছুমান উপায় দিয়া হ'ল যেনে ঘৰত থকা আপোনাৰ ল'ৰা ছোৱালীৰ খেলনা বস্তুবোৰ ভঙা চিঙা খেলনা বস্তুবোৰ বা ভঙা আইনা বা ভঙা আপোনাৰ বা নচলা ঘড়ী বা ভঙা চিঙা আপোনাৰ মূৰ্তি ভগৱানৰ মূৰ্তি আদি ঘৰত নাৰাখিব ইয়াক বাহিৰত থৈ আহিব ঘৰৰ মেইন এন্ট্ৰেন্সটো অতি পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব কেতু গ্ৰহই আপোনাৰ সৰু এটা বেমাৰকো আপুনি ডাঙৰ কৰি তুলিব পাৰে সেয়েহে সেল্ফ মেডিকেশ্যন কেতিয়াও নকৰিব যিকোনো অসুবিধা শাৰীৰিক অসুবিধা হ'লে আপুনি ডক্টৰৰ পৰামৰ্শ ল'ব নহ'লে আপোনাৰ সৰু বেমাৰে ডাঙৰ হৈ পৰিব আপোনাৰ ৰাস্তাৰ কুকুৰক খাদ্য যোগান ধৰিব আৰু এটা উপায়েৰে আপুনি অতি কম সময়ৰ ভিতৰতে আপোনাৰ অশুভ কেতু শুভ কৰিব পাৰে যেনে শিৱলিংগত আপুনি ক'লা তিল আৰু গাখীৰ মিহলাই যদি আপুনি শিৱলিংগত অৰ্পণ কৰে তেতিয়া আপোনাৰ অতি অশুভ কেতুকো আপুনি শুভ কৰি তুলিব পাৰে শীতৰ দিনত বগা ক'লা ৰঙৰ কম্বল আপুনি দুখীয়া বা প্ৰয়োজনীয় লোকক দান দিব গাখীৰত হালধি মিহলাই গোটেই ঘৰখনত ছটিয়ালে আপুনি অশুভ কেতুক শুভ কৰি তুলিবলৈ সক্ষম হ'ব